বন্ধুসকল কি খবৰ আপোনালোকৰ মই ভিডিঅ'টো আজি ষ্টাৰ্ট কৰিলোঁ তিয়ক বানপানীৰ পৰা আজি আমাৰ এলেকাটো তিয়ক এলেকাটো ক'ত কিমান পানী হৈছে তাকে দেখাম আজি বোলক প্ৰথম আমি তিয়কত দেখাই লওঁ তাৰপৰা আমাৰ গাঁওখন দেখাম হা বন্ধুসকল আমাৰ তিয়কৰ অৱস্থা চাওক এইখন বোলে তিয়ক বোলে হাইউড কি হৈছে এইবাৰ পানী মানে মোৰ লগত আছে মেইন ফ্ৰেণ্ড আমি তিয়কৰ পানী চাব আহিলোঁ এই কুকুৰটো চাওঁ আমি কুকুৰ দাঙিবলৈ গৈ আছোঁ আমি ৰেস্কিউ টিমে কুকুৰটো সহায় কৰিব গৈ আছোঁ বৰা বজালৈকে গাইছ খোজকাঢ়ি যাম ইডোখৰ সাঁতুৰি যাম আৰু দেই খোজকাঢ়িকে ভাগৰ লাগিছে লোকৰ দেশত 3 ঘণ্টা বৰষুণ দিব আধা ঘণ্টা ৰাস্তা চাফা আমাৰ আধা ঘণ্টা বৰষুণ দিব 3 ঘণ্টা ৰাস্তা ডুবি গ'ল অঁ ঠিকেই কৈছে হেল্ল' গুৱাহাটী আছিলে এতিয়া হেল্ল' তিয়ক হৈ গ'ল এই দেখিছে তিয়কত আমাৰ বাইক চলাইছে বাইক হেণ্ডেললৈকে পানী কেনেকুৱা ফিল হৈছে দাদা দাদা হাঁহিয়ে বেলেগ তাতে মজা লাগিছে চাগে এইখন তিয়ক চাগে পানী ঢৌ দিছে তিয়কৰ দোকানৰ সন্মুখত সেই মানুহটো দেখিছে মানুহটো সুধিম চাবি কি হৈছে তিয়ক এইবাৰ হয় নি বুজিছে অঁ এইখন তিয়কত মাছ ধৰিব লাগিব এতিয়া আনকালে গাইছ গাড়ী যায় এতিয়া কি যায় চব পানী যায় এইখন তিয়ক সেই গিলাচখনে দেখে এখন তিয়ক আমাৰ সেয়া বৰা বজাৰ ডুবি আছে বৰা বজাৰ এতিয়ালৈকে ডুবা নাই ডুবু অঁ বোলা আমি ঢৌ দেখাম এতিয়া এইটো ব্ৰিজৰ তলত গৈ আছো আমি এনেই গাড়ী চলে আজি এনেই গাড়ী চলে আজি পানী আৰু মানুহ চলিছে এইটো পানী গৈ চিধা এদি গৈ পিনি নালাই ঘৰ পাই গৈছিলে এই দেখিছে বাইকৰ ওপৰত পানী কিবা বোলে নহয় পানীৰ ওপৰত বাইক চাওক গাইছ এইখন তিয়ক এই গাড়ী পূৰা জাম কৰি দিয়া হৈছে তিয়কৰ পানীৰ কাৰণে এইকেইটা চাওক মজা এই আমাৰ তিয়কৰ অৱস্থা কি ক'ব আৰু উপায় নাই JCB মানুহ উঠাই লৈছে গাইছ এয়া হৈছে চেলেংহাটৰ ৰাস্তা এবাৰ দেখাই দিছোঁ চেলেংহাটৰ অৱস্থা কি হৈছে সিহঁতবিলাকৰ টেনশ্যন নাই এইবাৰ মানে তিয়ক মানে গোটেই এলেকাটোৱে ডুবি গ'ল মানে এনেকৈ পানী হৈছে এবাৰ চাওক না চেলেংহাট মেলেংহাট বুলিবলৈ নাই চব ডুবিলে কি ক'ম আৰু আপোনালোকৰ হিচাপে পানী হৈছে নাই কমেণ্ট কৰি জনাব দেই এইখন চাওক তিয়ক জ্ঞানপীঠ একাডেমি জ্ঞানপীঠ অজ্ঞান হৈ গ'ল হাইৰে তিয়ক কি যে মহাগতি হাইৰে তিয়ক বাকী দেখাইছোঁ দেখাবলৈ একো বাকী হৈ দিয়া নাই আৰু এয়া হৈছে জ্ঞানপীঠ একাডেমি এতিয়া ল'ৰা ছোৱালী নাৱলৈ যাব লগা অৱস্থা হৈছে এতিয়া গৰম বন্ধ বুলিহে নহ'লে কি অৱস্থা হ'ল ল'ৰা ছোৱালী পঢ়া শুনা গাইছ এয়া হৈছে বলমাৰ দশা ভিতৰলৈকে মানে আপোনাৰ দেবেৰে পাৰলৈকে পানী গতিকে আমি নাযাওঁগৈ বোলে এইবাৰ তিয়কৰ অৱস্থা কাহিল হৈ গ'ল মুঠতে বন্ধুসকল আজি আমাৰ গাঁৱত একদম বিশাল বানপানী হৈছে বানপানী হৈছে কাৰ ঘৰত সোমালে কাৰ ঘৰত নাই মই আমি দেখামগৈ দিয়া মোৰ লগত খোজকাঢ়িব নোৱাৰা পটককৈ অৱস্থা আমাৰ গাঁৱৰ অৱস্থা গোটেই না খুৰী এই বানপানীৰ বিষয়ে মোক কিবা ক'ব নে চৰকাৰক কিবা ক'ব
হ'লে এতিয়া ভাত চাত খাবলৈকে দিগদাৰ হৈছে পাই আমাৰ। হয় নি অঁ এতিয়া চৰকাৰক ক'ব নে মোক ক'ব চৰকাৰকে কৈছোঁ আৰু হয় নি সোনকালে ব্যৱস্থা কৰক নেকি ব্যৱস্থা কৰক। আমাৰ ঢৌ কোব আমি দেখাবলৈ আপোনালোক চেষ্টা কৰিম আমাৰ গৰু থাকিবলৈ বৰ দিগদাৰ। আপুনি আঁচনি পাইছে নাই অঁ ইয়াক আঁচনি দিব লাগিব দেই দেখাই দিছোঁ আপোনালোকে সিহঁতৰ হয় হয় এই গামলা চামলা চব খালী হৈ গৈছে কি ক'ব ছাৰ নাই পইচাটো আকৌ গুচি গ'ল বানপানীত শুনিব পাৰিছে মালিকৰ বোলে বানপানীত টকা 150 গুচি গ'ল দুৰ্ঘটনা একদম ভিতৰে চিতৰে পানী পাকঘৰত পানী বাথৰুমত পানী বিচনা তলত পানী পানীয়ে পানী 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 হৈ গেয়া বেয়া স্পীড বাঢ়িছে পানীটো মামা চোতালখন আধা হৈ আছিলে আধা নাই হোৱা মই চাহ খাই উঠি আহিছোঁ আধাটো ফুল হৈ গ'ল মই ৰাতিপুৱাই উঠি যে কথা পাতি আছোঁ এনেকৈ পানীৰ ঢৌ বাঢ়ি থাকিলে ঘৰ উটি যাব জপনা উটি যাব অকল মানুহে থাকি যাব হয় নাই বাৰু তুমি বৰ ভাল পাইছা চাগে হে খেলি পুলটো নেদেখাওঁ আগলৈ পানী কিমান হৈ আছে দেখাম আপোনালোকে এনেই চাওক না কিমান স্পীড পানী বাঢ়ি গৈছে মিনা নাই ন দেখাই গৈছোঁ বৰ মজা লাগিছে হে এতিয়াও ভিডিঅ' দিয়াহে কথা আৰু চৰকাৰলৈকে পচাই দিম ভিডিঅ' মমায়ো চাওক ভিডিঅ' মেইন পানীৰ স্পীডটো বেয়া বাঢ়িছে আকৌ আপোনালোকৰ অসুবিধাটো অকণ কম নি হা শেষ নি এনেকুৱা পানী অৱস্থা মই আগে পিছে নাই দেখা চাওক বাপ ৰে বাপ মোৰ পানী চালক ক'লৈকে পালে এয়াঠো মানে এনেকৈ কমন বাঢ়ি থাকিব হ'লে ঘৰ চৰ উটি গুচি যাব এখন গোটেই মৈদাম হৈ যাব পানী ঢৌ স্পীড দেখাই দিছোঁ এইটো আমাৰ গাঁৱৰ ঘৰ বাপৰে চিল টেক্স দিছে নাইকিয়া হ'ব অকণ দেৰিকৈ এয়াই মুদৈজানৰ অৱস্থা তাকে আপোনালোকে কমেণ্ট কৰি জনাব আপোনালোকৰ সেইপিনে পানী কেনেকুৱা হৈছে এতিয়া আমি গৈ আছোঁ আমাৰ গাঁৱৰ দীঘলী পদূলি একদম নালাই ঘৰ পাই যাব বুলি যে কয় এড্ৰেছ দিয়া নালাই ঘৰ পাই যাবগৈ এইটো তই পোৱালি তই ঠাঙি পাইছ জানো কি হানি বোলে অৱস্থা চাওক মুদৈজানৰ অৱস্থা চাওক পানী তলত পৰিবি দেই পৰিবি তই চিনাকি চোতালখন মই কি হৈছে মুদৈজান কি হৈছে এয়া ভুৰু খেল কি ক'ব আজি পানীৰ বিষয়ে আজি বিহু খেল হৈছে আমাৰ এই যে আমাৰ গাঁৱত বিহুহে লাগিছে কাৰোবাৰ ঘৰত কাদন আমাৰ ল'ৰা বিহু লাগিছে ভুৰু চলাইছে ভাইজান এইপিনে ভুৰুখন মই উঠিম এডাল ভুল আহি আছে কুকুৰাটো পানীত গুচি ৰাস্তাত ভুৰু চলাবি নি পাগলকেইটা
গাইছ পানী হোৱা নাই যেনিবা বিয়াহে পাতিছে কোনোবাই কি গতি ৰাস্তাত ভুৰু চলাই নিয়ে আমাৰ আগত পানী নাই মই বিয়া পাতিছে কাবাৰ একো নহয় এদিন নচলালে হ'ব ডাইৰেক্ট গুচি যাব আমাৰ ঘৰ চোতালত চোতাল ইয়াত নলয় সোমাই যাবি বেয়া দ আহিবি কেনেকে कैसे कैसे लोग रहते हैं यार यहाँ पर चलो तुमको पागल कुत्ते का गाड़ी उठा के ले जाएगा बता रहे हैं हम ইয়াৰ মাক আহি গ'ল ভুৰ ড্ৰাইভাৰ ভুৰ ড্ৰাইভাৰ মাক আহি গ'ল বেয়া গাই ভুৰ চলোৱা ড্ৰাইভাৰক মাকে বেয়া পিটিলে একে কেদাই গৈ তাত পালেগে मज़ा आया और मैं ये जो मज़ा है हिंदुस्तान के हर व्यक्ति को देना चाहता हूँ।